गुड मर्निंग फ्रेंड्स आज गई आसो गोसाईगाँव धुनिया एटा शिव मंदिर बहुत दिन आगत ओपनिंग होइसे और मंदिर तो बहुत धुनिया है और ताते गई आपनालोকক भालदरे भिडिओ देखुवाई आसो गाइस फाइनली आहि पालो मंदिरटोत प्रथमते आपनालोকক मंदिर लोकेशनटो दी आसो गोसाईगाँव चारिआलिर ओचरत आहिले सेंट्रल बैंकर पिछफाले आछे मंदिरटो और ओचरते आछे कमलनाथ क्लाब मंदिरटो बहुत धुनिया बनाइছে आपनालोকক भितरत जाई भालदरे देखुवाई आसो मंदिरले आहि पालो एतिया प्रथमते सेवा करि लও এতিয়া ভিতৰলৈ গৈ আছো আপোনালোকক দেখুৱাই আছো ভালদৰে মন্দিৰটো বহুত ধুনীয়া বনাইছে মোৰ লগত আছে মোৰ বন্ধু পংকজ আৰু মই আজি আহি পালো মন্দিৰটোত আপোনালোকক ভালদৰে দেখুৱাবৰ কাৰণে मंदिर तो बहुत धुनिया है आपनालोকক भितरत जाई देखुवाइছো भितरत आहि पालो आमी याते शिवलिंग আছে চাওক আপোনালোকে ইয়াতে অকল গণেশ শিৱ মন্দিৰেই নহয় শিৱ মন্দিৰৰ লগতে আৰু কি মন্দিৰ আছে আমাৰ পুৰোহিতে দেখুৱাই দিব শিৱদাতা গণেশ আৰু গণেশৰ শ্বেত পাথৰৰ মূৰ্তি আছে ইয়াতে শিৱ ভগৱানৰ মূৰ্তি আছে আৰু ইয়াতে মাতা পাৰ্বতী এই পিনে আছে ব্ৰহ্মাদেৱ আৰু বাহিৰতে বজৰংবলী মন্দিৰতে নন্দী মহাৰাজ আছে লগতে আৰু বাহিৰত আছে এইফালে আম্বে মাতা জগদম্বা বুলি কয় তাৰপিছত ইয়াতে এটা বজৰংবলীৰ মূৰ্তি আছে লগতে বজৰংবলী মূৰ্তি আছে ৰাম সীতাৰ ফটো আছে মন্দিৰটো সঁচাকৈ বহুত ধুনীয়া হয় আপোনালোকে ইয়াত আহিলেহে গম পাব গোসাইগাঁৱত যিমানখিনি মানুহ আছে আপোনালোকে ইয়াত আহক নতুনকৈ অপেনিং হৈছে বহুত দিন হৈ গ'ল আৰু বাহিৰত যিবিলাক মানুহ আছে গোসাইগাঁৱত আহিলে এই মন্দিৰত এবাৰ হ'লেও আহিব বহুত ধুনীয়া হয় আৰু আমি পুৰোহিতৰ পৰা কেইটামান বস্তু সুধিবলৈ বিচাৰিছোঁ নমস্কাৰ কেইটা বজাৰ পৰা খোলা থাকে মন্দিৰটো মোটামুটি মই পুৱাত 8টা বজাত আহোঁ আচ্ছা আৰু 10টা 10:30টা ভক্ত থাকিলে 11টা হৈ যায় মানে ভক্তৰ ওপৰত ডিপেণ্ড কৰে হয় এইটো 6টা বজাৰ পৰা মোটামুটি 8:30 9টালৈকে থাকে 8:30 9টালৈকে খোলা থাকে তো আপোনালোকে ইয়াত আহক ৰাতিপুৱা 8টা বজাৰ পৰা কেইটা বজালৈকে 11টা বজালৈকে খোলা থাকে আৰু সন্ধিয়া মোটামুটি 6টা বজাৰ পৰা 8:30 9টা আচ্ছা আচ্ছা তো ভাল কথা কৈ দিছে আপোনালোকে ভিডিঅ'টো চালেহে গম পাব মন্দিৰটো বহুত ধুনীয়া হয় আপোনালোকে ইয়াত আহক গাইছ মন্দিৰটো বহুত ধুনীয়া বনাইছে আৰু নতুন নতুন ষ্টাইলৰ বনাইছে আৰু ইয়াতে ধুনীয়া ধুনীয়া কালাৰ কৰিছে চাওক আপোনালোকে গোল্ডেন কালাৰেদি ডিজাইন কৰিছে তো মন্দিৰৰ চিনেমেটিক ভিডিঅ' আপোনালোকক মই ভালদৰে দেখুৱাই আছোঁ মন্দিৰৰ বাহিৰত এটা শিৱৰ মূৰ্তি বনাই দিছে ধুনীয়াকৈ চাওক আপোনালোকে ধুনীয়া এটা মূৰ্তি বনাই দিছে আৰু মন্দিৰটো আপোনালোকক ভালদৰে দেখুৱাইছোঁ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চালেহে গম পাব এই মন্দিৰটো সঁচাকৈয়ে বহুত ধুনীয়া আহি বহুত ভাল লাগিলে আপোনালোকে ইয়াত আহক পূজা কৰক বহুত ভাল লাগিব চাওক ডিজাইনটো মন্দিৰৰ বহুত ধুনীয়া হয় আপোনালোকে ইয়াত আহিলেহে গম পাব ইয়াতে অকল শিৱ মন্দিৰে নহয় শিৱ মন্দিৰৰ লগতে ইয়াতে এটা বহুত পুৰণি কালী মন্দিৰ আছে চাওক 1915ত স্থাপিত কৰা হৈছিল প্ৰায় 107 বছৰ হৈ গ'ল এই মন্দিৰটো আৰু ইয়াতে অকল কালী মন্দিৰে নহয় ইয়াতে কালী মন্দিৰৰ লগতে ইয়াতে নামঘৰ হয় ইয়াতে মানে সকলোৱে মানুহ আহি ভক্তবিলাক আহি কীৰ্তন কৰে তো এইটো বহুত পুৰণা মন্দিৰ হয় তো আমি পুৰোহিতৰ পৰা অলপ এই মন্দিৰৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম এতিয়া আমি আমাৰ পুৰোহিতৰ পৰা এই মন্দিৰটোৰ বিষয়ে জানিবলৈ বিচাৰিম নমস্কাৰ মই এই মন্দিৰৰ পুৰোহিতৰ কাম কৰি আছোঁ
তো এই মন্দিৰটো বহুত শিৱ মন্দিৰৰ নৱনিৰ্মিত শিৱ মন্দিৰৰ লগতে আৰু কালী মন্দিৰ আছে কিন্তু কালী মন্দিৰটো বহুত পুৰণি হয় এইটো ব্ৰিটিছ আমলৰ পৰাই চলি আছে প্ৰায় 107 বছৰ প্ৰায় 107 বছৰ 1915 স্থাপিত হৈছিল 1915 সনৰ পৰা ষ্টাৰ্ট হৈছে আৰু মোটামুটি 107 বছৰ হিচাপত গণি পোৱা যায় সেই হিচাপে 2022 তো চলি আছে মন্দিৰটো খুব ভাল আৰু ভক্তবৃন্দ আহি থাকে তো এতিয়া মই পূজা কৰি আছোঁ এইটোৱে আৰু আপোনালোকে ইয়াত আহক গাইজ যিমানখিনি পাৰিলোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে ভাল ভাল ভিডিঅ' বনাবলৈ মানে ইচ্ছা হ'ব ভাল ভাল ভিডিঅ' বনাম তো আজিৰ ভিডিঅ'টো এইটোৱে আছিল নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই